ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া গীতি সাহিত্য পেপাৰখনৰ প্ৰথম চেপ্টাৰটোৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে গীত বুলিলে কি বুজা? উত্তৰটি হ'ল হেমকোষ, আধুনিক অসমীয়া শব্দকোষ, চন্দ্ৰকান্ত অভিধান আদি বৰ্ণনা মতে গীত শব্দৰ সাধাৰণ অৰ্থ হ'ল সুৰ লগাই গোৱা, বাদ্যযন্ত্ৰৰ সমন্বয়ত গাব পৰা সুৰ সংযোজিত পদ্য বা কবিতাই গীত, যেনে বনগীত, নাওখেলৰ গীত আদি। 2 নম্বৰ প্ৰশ্নটি হৈছে গীতি সাহিত্য কাক বোলে? আলোচনা কৰা। উত্তৰটি হ'ল সাহিত্যৰ সুৰসংবদ্ধ শাখাটোৰ নাম গীতি সাহিত্য। সাহিত্য বিষয়বস্তু সুৰৰ সমাহাৰত ৰসসন্ধি ৰূপত প্ৰকাশ হ'লে তাক গীতি সাহিত্য বোলা হয়। সংগীতৰ তাল, লয়, মান ইয়াৰ অন্যতম উপাদান, যেনে ৰাভা সংগীত, জ্যোতি সংগীত আদি। আধুনিক অসমীয়া গীতি সাহিত্য হ'ল সংগীতৰ উপযোগীকৈ লিখা, আধুনিক চিন্তাৰে পৰিপুষ্ট কাব্যিক সাহিত্য যি ব্যক্তি বা সমাজৰ অনুভৱবোৰক ছন্দ আৰু সুৰৰ মাজেদি প্ৰকাশ কৰে। আন কথাত গীতি সাহিত্য হৈছে এনে এক কাব্যিক ধাৰা যি মূলতঃ ব্যক্তিগত অনুভূতি, হৃদয়ৰ ব্যথা বেদনা, ভক্তি, প্ৰেম, প্ৰকৃতি বা বিশেষ কোনো মানসিক অৱস্থাৰ গভীৰ অথচ মৃদু অভিব্যক্তি সংগীতপূৰ্ণ ভাষা আৰু ছন্দপূৰ্ণ ভাৱৰ মাজেদি প্ৰকাশ কৰে। মুঠতে হৃদয়স্পৰ্শী ছন্দবদ্ধ ভাষাৰ মাজেদি সুৱলা সুৰৰ নিজৰাত বৈ অহা ভাৱানুভূতিৰ নাম হ'ল গীতি সাহিত্য। 3 নম্বৰ প্ৰশ্নটি হৈছে গীতি সাহিত্যৰ স্বৰূপৰ বিষয়ে লিখা। উত্তৰটি হ'ল গীতি সাহিত্যৰ স্বৰূপৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে সংগীতময়তা। গীতি সাহিত্যৰ প্ৰধান গুণ হৈছে সুৰ আৰু ছন্দৰ সুৱলা সংমিশ্ৰণ। 2 নম্বৰ পইণ্টটো হৈছে সংক্ষিপ্ততা। দীঘল ব্যাখ্যা নোহোৱাকৈ অল্প শব্দত গভীৰ অনুভূতি প্ৰকাশ কৰে। 3 নম্বৰ পইণ্টটো হৈছে আৱেগময়তা। মানৱ হৃদয়ৰ আনন্দ, বেদনা, সুখ দুখ, প্ৰেম, প্ৰকৃতি আদি অনুভূতিৰ সৰল প্ৰকাশ ঘটে। 4 নম্বৰটো হৈছে নিস্তব্ধতা। ভাষা কোমল, মাধুৰ্যময় আৰু হৃদয়স্পৰ্শী। 5 নম্বৰ পইণ্টটো হৈছে গোৱাৰ উপযোগিতা। গীতি সাহিত্য কেৱল পাঠ্য নহয়, গোৱা আৰু শুনাৰ যোগ্য। 6 নম্বৰ পইণ্টটো হৈছে প্ৰকৃতি আৰু প্ৰেমৰ ঘনিষ্ঠ সংযোগ। প্ৰেম, প্ৰকৃতি, সৌন্দৰ্য, আধ্যাত্মিকতা আদি ইয়াৰ বিশেষ স্থান পাইছে। 7 নম্বৰটো হৈছে ব্যক্তিগত অনুভৱৰ আধিক্য। সাধাৰণতে কাব্যৰ তুলনাত গীতি সাহিত্যত কবিৰ নিজৰ ব্যক্তিগত ভাৱ আৱেগেই অধিক প্ৰকাশ পায়। 4 নম্বৰ প্ৰশ্নটি হৈছে গীত আৰু কবিতাৰ মাজত থকা পাৰ্থক্যসমূহ লিখা। উত্তৰটি হ'ল গীত আৰু কবিতা দুয়োটাই সুকুমাৰ কলাৰ অন্তৰ্গত সমগোত্ৰীয় দুটা স্বতন্ত্ৰ শাখা হ'লেও উভয়ৰে মাজত কিছু অমিল বিদ্যমান। সকলো গীতেই কবিতা হ'ব পাৰে, কিন্তু সকলো কবিতাই গীত নহয়। গীত হৈছে ভাৱ আৰু ভাষাৰ উপযোগীকৈ প্ৰযুক্ত ছন্দ, সুৰ, তাল, মান, লয়ৰ সমাহাৰত সৃষ্ট সাহিত্যিক ৰূপ, যাক সংগীতৰ ৰূপত গাব পৰাকৈ লিখা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে সংগীতৰ সহায়ত সুখ্যাতি সূক্ষ্ম ভাৱানুভূতিৰ প্ৰকাশ। অলংকৰণ ইয়াৰ মূল আধাৰ। আনহাতে কবিতা হ'ল চিন্তা, শব্দ, অৰ্থ, ছন্দ আৰু কল্পনাৰ এক শৈল্পিক প্ৰকাশ, যাৰ মাজেদি হৃদয়ৰ অনুভূতি আৰু দৰ্শন প্ৰকাশিত হয়। কবি মনৰ ভাৱ কল্পনাই অনুভূতিত ৰঞ্জিত হৈ যথাবিহিত শব্দ সম্ভাৰেৰে সুষমাদিত চিত্ৰধৰ্মী আৰু ছন্দবদ্ধ ৰূপ লাভ কৰিলে তাক কোৱা হয় কবিতা। চিত্ৰকল্প আৰু প্ৰতীকযুক্ত ভাষা ইয়াৰ মূল অৱলম্বন। গীত মূলতঃ গাবৰ উদ্দেশ্যে লিখা হয়। ই কবিতাৰ দৰে পঠন সামগ্ৰী নহয়। গীত একোটাক কবিতাৰ দৰে পাঠ কৰিব পাৰি, কিন্তু সকলো কবিতা গীতৰ দৰে গাব পৰা
বিধৰ নহয়। অৰ্থাৎ গীতৰ লগত সংগীতৰ অংগাংগী সম্পৰ্ক বিদ্যমান। বাদ্যৰ তাল, লয়, মাত গীতৰ লগত জড়িত, কিন্তু কবিতাৰ লগত সংগীতৰ তেনে কোনো বিশেষ সম্পৰ্ক নাই। ধন্যবাদ।